নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ অতি কম খৰচতে আৰু কম সময়ৰ ভিতৰত হোৱা নৰসিংহ পাতৰ পকৰীৰ এটা ৰেচিপি। আহকচোন চাওঁ মই কেনেকৈ বনাইছোঁ। এইখিনি মই ফ্ৰেছ নৰসিংহ পাত লৈছোঁ, এনেকৈ দীঘলে দীঘলে পাতখিনি লৈছোঁ। আৰু এইখিনি বেচন, আৰু ইয়াত দিম অকণমান হালধি, অকণমান নিমখ, আৰু অকণমান জিৰা পাউডাৰ। এতিয়া মই এইখিনি ভালদৰে মিলাই পানীৰ লগত পেষ্ট কৰি ল'ম। অকণমান ঢিলাকৈ পেষ্টটো কৰিম যাতে নৰসিংহ পাতখিনি ইয়াত ভালদৰে মিলাই ল'ব পাৰোঁ। ইমানটো জোখত এনেদৰে মই বেচনৰ পেষ্টটো ৰেডি কৰিলোঁ। এতিয়া ইয়াত নৰসিংহ পাতকেইটা এটা এটাকৈ লেটিয়াই লৈ তেলত ফ্ৰাই কৰিম। এয়া পেনত তেল গৰম হ'বলৈ দিলোঁ আৰু এতিয়া পাতকেইটা ফ্ৰাই কৰিম। এনেকৈ বেচনত ভালদৰে লেটিয়াই লৈ গোটা গোটাকৈ তেলত দিব লাগিব। এইখিনি মোৰ নৰসিংহ পাতৰ ফ্ৰাই ৰেডি হৈ গ'ল। এনেকৈ গৰমে গৰমে ভাতৰ লগতো খাবলৈ ভাল লাগে আৰু চাহৰ লগতো খাবলৈ খুব মজা হয়। আৰু যিহেতু আপোনালোকে জানে যে নৰসিংহ পাতৰ বহুতো ঔষধি গুণ আছে, গতিকে এনেদৰে যদি খোৱা যায় তাৰ পৰা উপকৃতও হ'ব পাৰি। ঘৰত সৰু ল'ৰা ছোৱালী থাকিলে শাক পাত খুৱাবলৈ বৰ জটিল নহয়নে? কিন্তু এনেদৰে আপুনি নৰসিংহ পাতৰ যদি পকৰি বনাই দিয়ে, এনেকৈ ফ্ৰাই কৰি দিয়ে, তেতিয়া আপুনি চাব তেওঁলোকে ইজিলি খাই দিব। গতিকে আপোনালোকে হয়তো বহুতে এনেদৰে খাইছেও বা বহুতে নাই খোৱা। যিসকলে নাই খোৱা ট্ৰাই কৰি চাব, আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। ধন্যবাদ।